মিছেছ পাপৰি গুৱাহাটীস্থিত এটি কোম্পানী মেনেজিং ডাইৰেক্টৰ হঠাৎ ওপৰৰ পৰা এটা খবৰ আহিল যে পাপৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ তৎক্ষণাত আজি নিশাৰ ভিতৰত যাব লাগে কিয়নো মানে পাছদিনা ডিব্ৰুগড়ত এখন আৰ্জেণ্ট বৈঠক বা এখন মিটিং আয়োজন কৰা হৈছে সেইমতে পাপৰিয়ে ট্ৰেভেল এজেঞ্চিৰ চিনাকি এজন ফোন লগাই পিনি এজন ড্ৰাইভাৰ এৰেঞ্জ কৰি ল'লে কথামতে কাম এজন ড্ৰাইভাৰে ধুনীয়াকৈ পাপৰিক গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ সুৰক্ষিতভাৱে এৰি থৈ আহিলেগৈ পাপৰি ৰাতিপুৱা ডিব্ৰুগড় পালেগৈ ধুনীয়াকৈ ডিব্ৰুগড় পাই পাপৰিয়ে ডিব্ৰুগড়স্থিত নিজৰ মামীয়েকৰ ঘৰতে আহি সোমালেহি ফ্ৰেছ হৈ চাহ তাহ খালে চাহ তাহ খাই অলপ কথা বতৰা পাতি দিছেহে তেনেকুৱাতে পাপৰি ফোনটো ৰিং কৰিব ধৰিলে পাপৰিয়ে ফোনটো উঠালে হেল্ল' সিফালৰ পৰা এটা দুখিত আৰু ভয় লগা কণ্ঠই ফোন কৰিলে মিছেছ পাপৰি মিছেছ কোনে কৈছে পাপৰি মিছেছ মই ট্ৰেভেল এজেঞ্চিৰ পৰা কৈছোঁ একদম বেয়া নাপাব চৰি আপোনাক কালি আমি আমাৰ ছাৰ্ভিচ দিব নোৱাৰিলোঁ পাপৰিয়ে ক'লে কিয় কি হ'ল মইতো ধুনীয়াকৈ কালি ডিব্ৰুগড়ৰ পৰা আহি পিনি গুৱাহাটীৰ পৰা ডিব্ৰুগড় আহি পালোহি আপোনালোকৰ ড্ৰাইভাৰজনো বহুত ভাল আছিল কি কয় বাইদেউ আপোনাক যোনজন ড্ৰাইভাৰে কালি গুৱাহাটীৰ পৰা ডিব্ৰুগড় নিয়াৰ কথা আছিল সেইজন 7টা বজাতে এটা এক্সিডেণ্ট হৈ থিতাতে মৃত্যু হয় সৰি ফৰ দি ইনকনভিনিয়েঞ্চ মেম টিট ফোনটো কাট খাই গ'ল লগে লগে ফোনটো পাপৰি হাতৰ পৰা মাটিত পৰি ভাগি গ'ল আৰু গোটেই কাহিনীটো মোৰ ভিডিঅ'ত ধুনীয়াকৈ দিয়া আছে আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক